খাবি চা এনেকৈ খাওঁ জেগাটো যিহেতু কম হয় আৰু এয়া এতিয়া মই ওলাই মেলি ৰেডি আপোনালোকে ৰাতিপুৱা শুই উঠি একাপ কুহুমীয়া গৰম পানীৰে আৰম্ভ কৰিছোঁ আজিৰ দিনটো আৰু আজিৰ দিনটো বহুতেই এটা স্পেচিয়েল দিন হয় আমাৰ কাৰণে আৰু এয়া গা পা ধুই পেলানি ধূপ জ্বলালোঁ ধূপ জ্বলাই পেলানি যিহেতু আজি বিহু হয় সেইকাৰণে ক'ৰবাততো যোৱা নহ'ব আৰু ৰুমৰ ভিতৰতে এনেকৈ এয়া থাপনা পাতি ধূপ জ্বলালোঁ আৰু চাই থাকক ভিডিঅ'টো আগৰলৈকে আমাৰ আজি কিবা এটা সৰু সুৰাকৈ চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছোঁ গতিকে আশা কৰিম আজিৰ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব আৰু যিহেতু আজিৰ বিহু হয় আৰু মাঘ বিহুত এয়া জুইটো ধৰিবলৈ তেনেকৈ খৰিটো নাই সেইকাৰণে গেছৰ ওচৰতে এযোৰ তামোল পাণ দি পেলানি সেৱা কৰিছোঁ আৰু ৰাতিপুৱা বিহু বুলিলেতো জলপানটো খোৱাটো মেইন নহয় জানো খাই ভাল পাওঁ বা নাপাওঁ কিন্তু এয়া চিৰা আৰু মুড়ি তিলকে আনিছিলে সেই তাতে ক্ৰীম গাখীৰ গুড় এনেকৈ মিলাই পেলানি দুয়োটাই জলপান খাব লৈছোঁ হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ যাতে আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই বাৰু মাঘ বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ তিলক আৰু মোৰ ফালৰ পৰা অৱশ্যে তিলক এতিয়া ৰুমত নাই অকণমান বজাৰলৈ গৈছে কিন্তু নাথাকিলেও মই তেওঁৰ হৈ পেলানি মই কৈ দিছোঁ আৰু আপোনালোকক এতিয়া আৰু মাঘ বিহুৰ লগে লগে তিলক আৰু মোৰ আমাৰ দুয়োৰেও এটা বহুত স্পেচিয়েল দিন মানে কালিলৈ হ'ব আজি নহয় আজি 12টা বজাৰ পিছৰ পৰা ষ্টাৰ্ট হ'ব গতিকে আজিয়ে অকণমানিকৈ সৰু সুৰা চেলিব্ৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিম যাতে 12টা বজাৰ পিছত আমি মানে নকওঁ এতিয়া নকওঁ কি হ'ব 12টা বজাৰ পিছত যাতে আমি চেলিব্ৰেশ্যন কৰিব পাৰোঁ যিহেতু আপোনাৰ বাৰ্থডে হওক বা কিবা হওক ৰাতি 12টা বজাৰ যোনটো আপুনি কেক কাটিং কৰে সেইটো মজাটোৱে বেলেগ হয় সেইকাৰণে আমিও অকণমান সৰু সুৰাকৈ তিলকৰ লগৰ আৰু মোৰ লগৰৰ মাতি পেলাইনি অকণমানিকৈ সৰু সুৰা কিবা এটা আমি চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছোঁ বেছি ডাঙৰকৈ নোৱাৰিম ডাঙৰকৈ পাৰিম কিন্তু ৰুমটো যিহেতু অকণমানি হয় মানুহ যিহেতু বেছিকৈ মাতিলে ৰুমটোত মানে থাকিবৰ কাৰণে অলপমান প্ৰব্লেম হৈ যাব সেইকাৰণে আমি সৰু সুৰাকৈ অকণমান কিবা এটা চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছোঁ গতিকে আপোনালোকৰ লগতেও আমি শ্বেয়াৰ কৰিম কিনো কৰোঁ কিনো নকৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু এতিয়া কৈ নিদিওঁ অলপ সময়ৰ পিছত ক'ম এতিয়া লাহে লাহে আহিব আৰু যাক যাক মাতিছোঁ তেওঁলোক আহিব অলপ সময়ৰ পিছত গতিকে কি হ'ব কি নহ'ব দেখাই থাকিম আৰু কি আছে আমাৰ দুটাৰ স্পেচিয়েল কি দিন হয় সেইটো আপোনালোকক অলপ সময়ৰ পিছত জনাই আছোঁ গতিকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো চাই আজিতো খুব ভাল পাব চাগে মই ভাবোঁ আৰু যদি ভিডিঅ'টো চাই মোৰ ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাষৰ বেল আইকনটো বজাই দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ভিডিঅ'টো নোচোৱাকৈ নাথাকিব অকণমানো স্কিপ নকৰিব সম্পূৰ্ণ ভিডিঅ'টো চাই যাব গতিকে আহক তেনেহ'লে ষ্টাৰ্ট কৰোঁ মোৰ আমাৰ কোনোবা আহি আছে আমাৰ পাইছেহি জ্যোতি বাইদেউ ৰাহুল আহিবা একদম চুকলে ৰ মই উলিয়াই দিম আৰু এতিয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ একচুৱেলি তিলক আৰু মোৰ মেৰেজ এনিভাৰ্চাৰী হয় কালিলৈ আৰু আজি 15 তাৰিখ গতিকে আমি 12টা বজাৰ পিছত কেক কাট কৰিম আৰু এয়া পল্টন আহিছে ইফালে এয়া জ্যোতি আছে পিছফালে বেলুন ফুলাই আছে ডেক'ৰেশ্যনৰ কাৰণে অকণমানি আৰু সৰু সুৰাকৈ আমি কেইটাই তেহেঁতৰ ৰুমত কিবা পাতিলোঁ আমি যাওঁ আমাৰ ৰুমত কিবা পাতিলোঁ তেহেঁতকে মাতোঁ আৰু বেলেগ বুলিবলৈ কোনো নাই আৰু সেইফালে তোলাই আছে এয়া বেলুন ফুলাই আছে বেলুন আৰু বিকাশ আছে ভিতৰত মই দেখামগৈ বাৰু আছে ৰন্ধা বঢ়া কামত লাগি আছে তিলক গৈছে বজাৰলৈ ইটো পাছত সিটো বস্তু আনি হোৱাই নাই এতিয়া আহিবহে তিলক নাই ৰুমত আহি পালে আৰু দেখিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আপোনালোকে কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম আৰু এনেকৈ চেলিব্ৰেশ্যন কৰোঁ সৰু সুৰা চেলিব্ৰেশ্যন আৰু গতিকে আপোনালোকে চাই থাকক আশা কৰিম আজিৰ ভিডিঅ'টো চাই খুবেই ভাল পাব আৰু এইফালে পল্টন পাৰ্টি হাই ফুলাই আছোঁ আৰু বেলুন লগাব এহেঁতক চব দায়িত্ব দি দিছোঁ আৰু ৱালত লগাব আৰু বিকাশক দেখাই আছোঁ বিকাশ আছে ভিতৰত
খাদ্য বনোৱা এয়া বিকাশ এয়া ৰন্ধা বঢ়া কামত ব্যস্ত আৰু এইফালে ফ্ৰাই কৰিছে আলু বিকাশ অকণমান খিৰিকীটো খুলিলে ভাল হ'ব খিৰিকীটো খুলিলে মৰম নহ'ব নুখুলিবা ইয়াতে পৰিব নোৱাৰিব হা অকণমান দেৰি খুলি দিবা অকণমান সৰুকৈ খুলি দিয়া ইপাতটা খুলি দিয়া সেই ইপাতটা তোলা সোনকালে বেলুন জুতিয়ে ফুলাই পাবজি বয় বেলুন ফুলা ই ভাল আছে দেই আমাৰ ই দুটা বেলুন ফুলালে ই খালি অকল পাবজি বয় পাবজি চিকেন ডিনাৰ ফ্ৰী ফায়াৰ আৰু আমাৰ ৰাহুলহঁতক ইমানখিনি আমাৰ কাৰণে কৰি দিয়াৰ কাৰণে একদম থেংক ইউ দেই ৰাহুল মনৰ পৰা ধন্যবাদ জনাইছোঁ অকণ পিকেইটা অকণ ওপৰলৈ গৈছে নি ৰাহুল পিটো অকণ ওপৰলৈ গৈছে যে ঠিকে আছে দিয়া এয়া জ্যোতি আৰু ৰাহুলে মিলি পেলানি ডেক'ৰেশ্যনৰ কাম কৰি আছে আৰু ৰাহুলে বজাৰ সমাৰ কৰি বেচেৰাটো আকৌ ইয়াত লাগিছেহি তিলকৰ লগত বস্তু বজাৰো কৰি আহিলে অহাৰ পিছত এতিয়া আকৌ এয়া ডেক'ৰেশ্যনৰ কাম কৰিছে সমস্ত মানে দায়িত্ব তাহাঁতৰে আৰু হাই এভৰিৱান বহুত সময়ৰ পিছত আকৌ মই আপোনালোকৰ লগত দেখা হৈছোঁ আৰু মোৰ এতিয়া প্ৰিয় বান্ধৱী এইফালে আহি গ'ল শিল্পা আৰু সেইফালে এগৰাকী লুকাই আছে সেইগৰাকী লুকাই গৈছে অঁ সেইগৰাকী গুণগুণ আৰু এইফালে জ্যোতিয়ে বনাই আছে শিল্পা এতিয়া আহিছে বহুত বহুত ভাল লাগিলে কিন্তু দেই থেংক ইউ অহাৰ বাবে বহুত বহুত ধন্যবাদ তাই ইমান কামৰ মাজতো যে আহিছে তাৰ বাবে বহুত ধন্যবাদ আৰু এইফালে আমাৰ তিলক বহি আছে আৰু চব ডেক'ৰেশ্যন কৰি এইবিলাক ৰেডি আৰু সেয়া দেখিছে আৰু এইফালে জ্যোতিয়ে বনাই আছে তাৰপিছত 12টা বাজিব আৰু 12টা বাজিলে কেক কাটিম কেক কটাৰ পিছত খানা খাম আৰু তাৰপিছত খানা খোৱাৰ পিছত ঘৰা ঘৰি যাব আৰু কি হ'ব চাই থাকক আৰু ভিডিঅ'টো দেখাই থাকিম আৰু লাইক এটা কৰি দিব আৰু যদি ভাল লাগে আৰু ছাবস্ক্ৰাইব কৰি দিব লগে লগে আৰু ভিডিঅ'টো চাই থাকক আৰু মই দেখাই আছোঁ আপোনালোকক কি কি কৰি আছোঁ চাই থাকক আৰু এয়া আমাৰ জ্যোতিয়ে বনাই আছে চব্জি হৈছে হৈ গৈছে ন এইটো বনাইছে জ্যোতিয়ে চব্জি কিবা এটা হিচাপত পাপৰ ফ্ৰাই কৰিবলৈ আছে আৰু ভাত বহাই দিছা ন ভাত বহাই দিছা আৰু মাংস হৈ গ'ল আৰু এইফালে আজি আমাৰ জ্যোতি বেচেৰীজনীয়ে যে কিমান কষ্ট কৰিছে হৈ গৈছে একদম বনাই একদম হৈ গৈছে থেংক ইউ দেই বহুত কষ্ট কৰি দিছে তাই চব মানে এতিয়া ভাতটো বাঢ়ি দিছে আৰু পোৱালিকেইটা আছে পোৱালিকেইটাই খাই লওক তাৰপিছত আমি লাহে ধীৰে খাই থাকিম আৰু ন চব জ্যোতিয়ে বনাইছে সৰু বাচ্চাকেইটাক আগেই দি ল'বলৈ লৈছোঁ কাৰণ তেহেঁতি পিছত টোপনি যদি যায়গৈ খাব নোৱাৰিব আৰু যিহেতু জেগা কম সেইকাৰণে প্ৰথমতে তেহেঁতক খুৱাই লৈছোঁ তেহেঁতক খুৱাই আজৰি হ'লে মানে আমি ডাঙৰখিনিয়ে পিছত খালেও হ'ব এয়া জ্যোতিয়ে বাঢ়ি আছে আৰু বিকাশ মানে অকণমান তাৰ কিবা কাম এটা ওলালে কাৰণে সি অলপ সময়ৰ কাৰণে গ'লগৈ সেইকাৰণে বাকী যিখিনি বনালে কৰিলে চব জ্যোতিয়ে বনালে মই মাত্ৰ দালি বনালোঁ বাকী চব্জি পাপৰ ভাত এইবিলাক সকলো জ্যোতিয়ে চালে আৰু মাংসৰ পৰা আদি কৰি আৰু বেচেৰীজনীয়ে ইমানেই কষ্ট কৰি দিছে সঁচাকৈ কিছুমান মানুহ আপোনাৰ তেজৰ সম্পৰ্কীয় নহ'লেও মনৰ পৰা ইমানেই আপোনাৰ আপোন হৈ যায় কিছুমান মানুহে কিছুমান মানুহক ইমানেই সহায় কৰি দিয়ে যে তেহেঁতক কেতিয়াও পাহৰিব পৰা নাযায় আৰু ৰাহুল আৰু জ্যোতিও আমাৰ বাবে তেনেকুৱাই হয় তেহেঁতেও আমি যিহেতু এতিয়া ঘৰৰ পৰা আঁতৰত আছোঁ আমাৰ নিজৰ বাই ভনী বা ভাই ককাই হিচাপে তেহেঁতকে আমি ভাবি লওঁ তেহেঁতৰ ৰুমত কিবা পাতিলেও আমাকেই মাতে আৰু আমাৰ ৰুমত কিবা পাতিলেও মানে তেহেঁতি নহ'লে নহ'ব আৰু তেহেঁতৰ কাৰণেও আমি নহ'লে নহ'ব তেনেকুৱা নিচিনা এয়া প্ৰাঞ্জলি দিছে ভাত সিহঁতক চালাড নাখায় বোলে লাজ চাজ নকৰিবা দেই ধুনীয়াকৈ খোৱা ডাঙৰ ডাঙৰ মানুহ একদম ইউটিউবত ওলাবা তোমালোক
দেই আমাৰ প্ৰাঞ্জলি জ্যোতি ইয়াতো বনি থৈছে পাই এই চকু হালধি আৰু আনফালে পোৱালিকেইটাক খাব দিলোঁ খাই বৈ পেলানি এতিয়া 12টা বাজিবলৈ হৈছে আৰু মানে বাজিলেই আৰু এতিয়া আমি কেক কাটিবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে মম জ্বলাই আছে মমটো ৰোৱা নাছিলে সেইটো কাৰণে ভালকেনে চাৰিওফালে দিব পৰা নহ'লে পৰি গৈছিলে মমটো আৰু সেইফালে মই কি বিচাৰি আছিলোঁ মই চাকুখন বিচাৰি আছিলোঁ কেক কটাৰ পলিথিনৰ ভিতৰতে আছিলে কিন্তু আমি বিচাৰি নাপালোঁ কাৰণে আমাৰ ৰুমত এখন কাঠৰ কাটা চামুচ আছিলে এইখনে কাটিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু এয়া আমি এতিয়া কেক কাটিম আৰু এয়া আৰু কেক কাটিছোঁ আৰু আজি আমাৰ 1 বছৰ সম্পূৰ্ণ হৈছে আৰু আশীৰ্বাদ কৰিব যাতে আপোনালোকে আমি সুখে দুখে যাতে ইটো সিটোৰ সাহস হৈ যাতে ইটোৰ বাবে সিটোৱে থিয় দিব পাৰোঁ আৰু যিটো যাতে কাম কৰিম বুলি ভাবিছোঁ বা কাম কৰি আছোঁ সকলো কামতে যাতে আমি সফল হ'ব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ দিব আৰু যাতে আমাৰ মৰম চেনেহখিনি কাহানিও কমি নাযায় সুখেৰে যাতে জীৱনটো পাৰ কৰিব পাৰোঁ এয়া আৰু ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা আৰুনো কি লাগে আৰু মানুহক এয়া চবেই ইহঁতি পূৰা ফূৰ্তি একেবাৰে আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো চাই পেলাই নি ভালেই পাব গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক শিল্পা বাইদেউহঁতে খাই আছে কেনেকুৱা হৈছে শিল্পা টেষ্টি বহুত টেষ্টি হৈছে দালিটো মই বনাইছোঁ কেনেকৈ প্ৰাঞ্জলি দালি বনাইছে একদম ঘৰুৱা দালি মানে আৰু মাংসটো কোনে বনাইছে সেইটো বহুত টেষ্টি হৈছে অ' শিল্পা আমি যে কেক কাটিলোঁ কিন্তু গিফ্ট দিয়াটো দেখুৱাবলৈ নহ'লে তিলকে মোক কি গিফ্ট দিলে মই কি গিফ্ট দিলে চাবলৈ নহ'লে পিছত দেখাই দিম আপোনালোকক আৰু নেক্সট ভিডিঅ'ত দেখাব পিছা এনেকৈ খাওঁ জেগাটো যিহেতু কম হয় তিলকলৈও মই গিফ্ট আনিলোঁ তিলকো মোলৈ গিফ্ট আনিলে কিন্তু ইমান মানে হেমা গেমা হৈ গ'ল ন কোনো কাকো গিফ্ট দিবলৈ মানে নহ'লে এতিয়া শিল্পাহেঁত গ'লগৈ এতিয়া আমি খাম আৰু এতিয়া হেনো আমাক গিফ্টকেইটা দি লয় সেইকাৰণে অকণমান ভিডিঅ' কৰি দিছোঁ ৰাহুলে কি গিফ্ট দিবি দে এতিয়া ৰাহুলে দিছে এইফালে ৰাহুল সেইটো আমাৰ ভাইটি ৰাহুলে দিছে আৰু এয়া জ্যোতি গিফ্টৰ কথা নহয় দিছে আহি ইমানখিনি কাম কৰি দিছে ই তাৰ বাবে ধন্যবাদ দেই আৰু মই এইটো আনিছোঁ তিলকৰ কাৰণে আমাৰ তিলক দাই কি দিব সেইটো আমি চাওঁ এতিয়া আমি এতিয়া দুটাই গিফ্ট কৰি চাওঁ কোনে কি দিছে ঠিক আছে ইণ্টাৰেষ্ট লাগিব বহুত ধুনীয়া লাগিব ভাল লাগিব চবেই লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা প্লিজ মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আছে আপোনালোকে মই গৈছোঁ কৰিবলৈ নিজৰ নিজৰ গিফ্ট কৰিব ন খোৱাই নাই আমি গিফ্টে কৰিছোঁ আমি চাওঁ কোনে কি গিফ্ট দিছে এতিয়া আমি এইটো চাওঁ কোনে খুলিব পৰা নাই দেখোন মই যেন ইণ্টাৰেষ্টিং আহি আছে কোনে খুলিব পৰা নাই গিফ্ট কোনে খুলিব পৰা নাই এফালে এটা গিফ্ট ওলাই আহিলে ইমান মৰমৰ
লাভলি ক'বই নালাগে গিফ্ট এটা লৈছো এতিয়া আমি চাম ক'তে দেও দেও এইটো ফটো মই মৰা তুমি কেতিয়া বনালা এইকেইটা ছাৰপ্ৰাইজ গিফ্ট নকয় নহয় কেতিয়া বনালে কি বনালে এইটো ঠিক আছে এইটো আনাচোন হেৰি কৰি চাব লাগিব জ্বলাই চাব লাগিব। এতিয়া মোক খোলা তুমি খোলা হাই এভৰিৱান এতিয়া আমাৰ খাই বৈ আজৰি হৈ গ'ল এতিয়া ৰাহুলহেঁতি গ'লগৈ জ্যোতিহেঁতিও গ'লগৈ এতিয়া আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ গতিকে আজি আমাৰ পূৰা 1 বছৰ সম্পূৰ্ণ হৈছে ন 1 বছৰ সম্পূৰ্ণ হৈছে প্ৰথম এনিভাৰ্চাৰী হয় আমাৰ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আগলৈ দুয়োটাই ভালকৈ মৰম চেনেহ সুখে শান্তিৰে যাতে থাকিব পাৰোঁ গতিকে এয়া আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম আৰু তাতোতকৈ বেছি একো নাই গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত অতি সোনকালে আহিম তেতিয়ালৈকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু ইমান দিনৰ মূৰত ভিডিঅ'টো দিলোঁ কাৰণ তিলকৰ বৰমাও ঢুকাইছিলে ন গতিকে তেনেকুৱা একো ক'ৰবাত যাবলৈও হোৱা নাই একো ৰেচিপি ভিডিঅ' দিব পৰা নাই যিহেতুকে মানুহ ঢুকাইছে আৰু সেইটো কাৰণে আজি ভিডিঅ'টো বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ গতিকে আজিৰ পৰা আকৌ ভিডিঅ' দি যাবলৈ ষ্টাৰ্ট কৰিম আৰু কণ্টিনিউৱাছলি গতিকে চাই থাকিব আপোনালোকে আৰু আমাক মৰম দি যাব তো আজিলৈ আহোঁ তেন্তে বাই বাই